নমস্কাৰ জনাইছো সকলোকে আজি আপোনালোকলৈ আগবঢ়াইছো আমি অভ্যাস কৰি থকা কিছু মুহূৰ্তৰ ভিডিঅ' অধিক অভ্যাসনেহে সত্ৰীয়া নৃত্য প্ৰাণৱন্ত কৰি তোলে যেহেতু আমি দ্বৈত নৃত্যশিল্পী গতিকে ইজনে সিজনৰ লগত প্ৰায় হাতৰ মুদ্ৰাৰ পৰা দেহৰ ভংগিমাৰ পৰা সকলোখিনি মিলিব লাগিব সেইবাবে অভ্যাসৰ বা অনুশীলনৰ খুবেই প্ৰয়োজন আৰু অকল দ্বৈত নৃত্যশিল্পী বুলি নহয় শাস্ত্ৰীয় নৃত্য বা কণ্ঠসংগীত বা এনে ধৰণৰ সংগীতৰ বিদ্যাবোৰ আমি যদি এদিন অনুশীলন নকৰোঁ তেনেহলে এসপ্তাহ পিছুৱাই যোৱা বুলি কোৱা হয় সেইবাবে সদায় প্ৰেক্টিছ বা অনুশীলন কৰিবলগীয়া হয় যিসকলে নৃত্য শিকি আছে বা নৃত্যক পেছা হিচাপে লৈছে সেইসকলৰ প্ৰতি এটাই অনুৰোধ যাতে সদায় অভ্যাস বা অনুশীলন কৰে অকল যে অনুষ্ঠান থাকিলে অনুশীলন কৰিব লাগিব তেনে নহয় সদায় যদি আপুনি আধা ঘণ্টা বা এঘণ্টা সময় নিজৰ নৃত্যটোক দিয়ে তেনেহলে শৰীৰৰ লগতে মানসিক শান্তিও লাভ কৰিব পাৰি গতিকে সদায় অনুশীলন কৰিব এইখিনিতে আপোনালোকক জনাওঁ যে অহা নৱেম্বৰৰ 4 তাৰিখে আমাৰ দিল্লীৰ মাণ্ডি হাউচত থকা ত্ৰিবেণী কলা সংগম প্ৰেক্ষাগৃহত সত্ৰীয়া নৃত্যৰ অনুষ্ঠান আছে দিল্লীৰ কোনোবা ব্যক্তিয়ে যদি আমাৰ এই ভিডিঅ'সমূহ চাই আছে তেওঁলোকক আমি এই চেগতে নিমন্ত্ৰণ জনালোঁ আমাৰ অনুষ্ঠান উপভোগ কৰি আমাক যাতে কৃতাৰ্থ কৰে মনত ৰাখিব নৱেম্বৰ মাহৰ 4 তাৰিখ ত্ৰিবেণী কলা সংগম প্ৰেক্ষাগৃহ সময় সন্ধিয়া 6 বজাত ধন্যবাদ